এটা দিছে বান্ধি দিছে তুকু ও কে বানছে দা গো সেটা আসলে হাসতে হইব এটা বিছে যাতে বিছান খাস্তি না দাও বাংলাদেশে না দাও শুধু দুটা দেখা চালা তে মিরুল ভাই আর কি লব লব আমার আমি ইউপি ললো চিপস কিলো ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল এসএম ব্লগস তো গাইস এটা নতুন ভিডিও স্বাগতম তো গাইস আজি ভিডিওতে হওয়া যাচ্ছে আজি ফুড চ্যালেঞ্জ আপনারা জানেন সানডে সানডে নতুন নতুন ফুড চ্যালেঞ্জ আই দেখায় তো কালি ভিডিও করছিল আজি ফুড চ্যালেঞ্জ কি থাকবো আজি কোন দেখবো তো গাইস ফলো গাইস আমি ব্রেকফাস্টে লগ করে দাও কি হলতে আসা হল পালে আবে যাবছি তো গাইস চলো সানি ভাই গেল আর রাস্তা জানি ভাই কেনাই একদম মজা বুঝিও জিজ্ঞাসা নাকি না এইটো আজি তোমাৰ ৰুমৰ উঠা ৰাখিছে নেকি এই মাত্ৰ উঠলো মই 10টা বাজে এতিয়া ঠিক আছে আজি তো আপোনালোকে গম পাইছে আজি এটা আৰু চাই দে আগবাঢ়িছোঁ মানে আজি মাত্ৰ থাকিব নামাজ ভাই আৰু লগতে আমি আৰু এজন সুধিছোঁ যে কৰিবনে নকৰা আৰু গাইছ আমি এটা ভিডিঅ' দিছোঁ যেখিনি চব এছএমএছ ক্লিক কৰক আৰু লগতে যোনে যোনে আহিছে সেইটো জানে কি কৰিব লাগে ছাবস্ক্ৰাইব কৰি দিয়ক নাকি বাকী নাই মেৰুল ভাই জোগাৰখিনি কৰোঁ এইটো অলপ দেৰি হৈ গ'ল আমাৰ ফাইনেলি আমাৰ ৰিকিপ ভাই গ'ল ৰিকিপ ভাই কেনে খবৰ পিছে কেনে খবৰ শুনা আৰু আজি মাক ৰিকিপ ভাই গ'ল আৰু বোলে থাকিব চেলেঞ্জতে সিদিনা তুমি জিতছ কেনে লাগিছে এটা হেণ্ডজেক মাৰা তাক কাট দিছ বাকী আজি কেনে পানী আৰু ভাত শুনিবা নেকি মুখত কেনে পিছে ঠিক আছে ৰ'ব মই ফোন কেমেৰা কৰি আহিছোঁ কিবা এটা সুধিম ইয়াক ভাই আমাৰ ভিডিঅ' চাই কেনে লাগে পিছে আমাৰ ভিডিঅ' চাই কেনে লাগে পিছে এছএম ব্লগছৰ বাকী এনে আমাৰ ফুড চেলেঞ্জৰ ভিডিঅ' আৰু ফুড চোৱা ভিডিঅ'টো ভাল লাগেনে আৰু এইফালে মই সুমন দা বহি আছে নাজানো কিয় আকৌ নাই আৰু তোমাৰ হেৰি কি ভাই ফুড চেলেঞ্জত থাকিব কিয় নহয় চাওঁ আমাৰ ভিডিঅ'টো এটা ভিডিঅ' দিছোঁ ভূতৰ আৰু এইটো আহি আছে ফুড চেলেঞ্জৰ চাপৰ্ট কৰি থাকা আমাক এনেকৈ নাকি আৰে মিৰি লগাব গেল ক'তাই আৰু গাইজ আমাৰ টলিকেইটা বহি আছে সুমন দা এটা কিবা এটা ভিডিঅ'ত কৈ দিয়া আমাক এনে আমাৰ ভিডিঅ' চাই কেনে লাগে ভাল লাগে আৰু বাকী এনে আমাক চাপৰ্ট কৰিছে তুমি কেনে আৰু পিছে বেডমিণ্টন খেলিব নে নেখেলা আৰু আমাৰ টোপনি গেল মিৰুল ভাই এই হয়নে নহয় এইটো ডুপ্লিকেট কপিটো আৰু কি বুজো ভাই আমাৰ ভিডিঅ' চাই কেনে লাগে বুজি বগা হিচাপ করছে সেইটো কিয় বগা না কলা আছে ভালো স্ক্রিন ও তো আমাৰ মোহাম্মদ মুস্তাফা আহমেদ তে আমাৰ ভিডিঅ' চাই কেনে লাগে পিছে অঁ চ' গাইজ ফাইনেলি আমি বুজি ভাইখনত মানে সামগ্ৰীখিনি কিনিছোঁ আৰু গাইজ আজি ভাবিলোঁ যে আজি ফুড চেলেঞ্জ কৰিব ৰিকিপ ভাই আৰু লগতে থাকিব আমাৰ ভাইটি ৰিয়ান চ' গাইজ আজি আমি ইউপি কৰি মিলি ভাবিছোঁ ইউপি কিনিলোঁ আমি ভাই এই লছটো তুমি তুমি লোৱা আছে কি কেনে লাগিব কৰি কিনে ফুড চেলেঞ্জটো দেৰি হৈ গ'ল আজি মানে গাইজ আজি আজিও মোৰ প্লেন আছিল মানে মোৰ ভাইটি আৰু ৰিকিপ ভাইৰ মাজত ভাত আৰু মাংস কৰে কিন্তু গাইজ আজি মানে টাইম নিমিলিল বুজি ভাই আমাক চাৰ পেকেট ইউপি আৰু দিয়া তুমি বুজি ভাই কমন স্কেনাৰ আছে তো ৰবা 2 মিনিট ৰবা মই এতিয়া তোমাৰ হয় নেকি তাৰ লগত নাই স্কেনাৰ এনা ক'ব চ' গাইজ ই তামান ফাল্টু কৰে মুস্তিকিন ভাই আমাৰ ভিডিঅ' চাই কেনে কেনা লাগিছিল মজা না আৰু আজি ই কৰিব এই বহি আছে ইয়াতে কইনা দৰা আহিব নে পুৰা একদম বহি আছে কি হা স্কেনাৰ দিয়া পইচা কিমান দিছে ন সুজন কিমান দিছে 20 টাকা 20 টাকা বা ইমান ভাল হৈ গ'ল চলটো চাওঁ 20 টাকা ইমান ভাল হৈ গ'ল চলটো ফাইনেলি আমি গোটেইখিনি ইউপি লৈ ল'লোঁ আৰু এই যিটো মোৰ জ্বালা বনাম জ্বালা বুজি ভাই ধন্যবাদ হাও অ' মাই কি হা দিয়া 10 টাকা কেনা বেগ এইটো পানী বেগ আগে ল'ব খুজিছিলি সেইবোলা এতিয়া আমি জাৰি কৰোঁ ঠিক আছে বলক আমি এতিয়া ডাইৰেক্ট মেইন জেগাটোলৈ যাওঁ এইটো বিল্ডিঙলৈ সেইবোলক গাইছ এই দুবিঘাত তেল মাৰি দিয়া বুজি ভাই বাপৰে বাপ আমাৰ তেওঁ ভিৰ বেলেগ আৰু কেনে পিছে শুকনা পৰা বডিটো লৈ কেনে আহিছে জ্বালা নাখায় কি কৰোঁ এতিয়া গাখীৰ খাবি সেই দিলে চক আছে আমি গোটেইখিনি বস্তু লৈ ল'লোঁ ইয়াতে আছে ৰ'ব বস্তুটো দিয়া বুজো ভাই চক ফাইনেলি আমি আহিলোঁ আৰু ইয়াতে আমাৰ সামগ্ৰীখিনি আছে খাওঁ
ঐ পাগলা আছি অবে ধন বানে পাগলা আছি দে আৰু এতে চাইনিজ দেখা আছে এটা আমি চাইনিজ টাইপত বনাম নাকি চাইনিজ বানাম চাইনিজ টাইপত বনাম দেখা না চাইনিজ টাইপত বনাম আৰু আছে তো কেৰাহী চাবা চাবা গাইস ফাইনালি মেগিখিনি যে বানাম আমি চাই দাও সো গাইস ফাইনালি আমি এতিয়া আমাৰ কামত লাগি যাওঁ যেহেতু আজি মানে ধৰক বহুত দেৰি হৈ গ'ল আৰু আজি আমি কৰিম ইউপি মেগি চেলেঞ্জ আৰু লগতে থাকিব এই চিপছ পকেট খালা এইবোৰ ভাই আমি এতিয়া লাগু নাকিম চাগে চাই দিয়ক ভিডিঅ'টো আৰু যোনে যায় নতুনকৈ কি কৰিব লাগে এইটো এইটো তাতে সন্মুখত লেখা আছে ছাবস্ক্ৰাইব বুলি বেলেগত ক্লিক কৰক যাতে আপোনালোকে আমাৰ নতুন ভিডিঅ' পাই থাকে তে এতিয়া থক ফাইনেলি আমাৰ মানে গোটেইখিনি আনবক্সিং হৈ গ'ল মেগীৰ এতিয়া মিলো ভাই ক'ত বনাবা এতিয়া এইটো মই ঘৰত বানি আছোঁ নাকি পানী ধাৰছি যে এইখিনি হ'ব এতিয়া মই দিম তোমাৰ এইটো গুৱাহাটীৰ পৰা আনিছোঁ এইটো মছলা গুৱাহাটীৰ পৰা আনিছ কি লেখা আছে ইয়াতে কি আছে আৰু এইটো চিপছ এতে দিছিলে তুমি পটকৰে সেইটো খায়ে উল্টাই হেল্ল' আমাৰ ইউটিউব ভিডিঅ' চাই কেনে লাগে আপোনাৰ কেনে লাগে চাই কেনে এই পাৰে নে কাম কৰিবে নৰেই কাম নাই আৰু গাইছ ফাইনেলি আমি বহাই দিলোঁ মেগীটো আছোঁ গাইছ আৰু এইটো হৈছে মেৰুবাইটো পাকঘৰ আৰু তুমি ভাই বানাইছোঁ নাকি পুৰা তো কি কৰা তুমি ৰ'বা কি কৰে এই ঠিক আছে আৰু আমি বানাই কিনে দেখি আছোঁ মেগীটো ক'লা আৰু বাপৰে বাপ এতিয়া মছলাটো কি কৰি আছে গুড়া কৰি বঢ়িয়াকৈ বানাম চাই দেখা নালাগিব বানাইছে আমি গুড়া কৰিব নেকি ইংগিত দিলে হ'ল আৰু গাইছ এইটো মছলা আমি এতিয়া দিম বা চিপছটো ইয়াতে দিবি ঠিক আছে অদ্ভুত কৰিছোঁ একদম অদ্ভুত নাকি আৰু তোমাৰ মিৰিল ভাই এতিয়া মিৰিল ভাই আৰু এইটোও দিব এতিয়া দাদা চকে চাই থকা ভিডিঅ'টো আমি যেতিয়া বনাওঁ এতিয়া আমি দেখি আছোঁ আৰু এইটো এতিয়া সেয়া কৰিছে মছলা বানাই আছে ক'ত পাইছোঁ তো এতিয়া তুমি চকে আজ ফাইনেলি আমাৰ হৈ গ'ল আৰু এইটো তো পাৰ্টিচিপেণ্ট আহি গ'ল মোৰ ভাইটি এইটো ৰেকি ভাই চাকবাৰ মেগীৰ লুকটোক বাচাওঁ এইটো ফাইনেলি হৈ গ'ল চিকেন চাইনিজ ন চিকেন চাইনিজ ভাই দুধ পিয়েংগে ঠিক আছে চানি ভাই যে দুধ পেয়ে গেছে তাত দুধ আছে নেকি তোমাৰ মে কিবা গাখীৰ চাখীৰ বেচা নেকি হা শুনা মানে এইটো মেগী হৈ গ'ল তাৰপিছত গাইছ পুৰা চিকেন চাইনিজ আজি পুৰা খাব মানে ভাল কিবা কওঁগে নেকি মুখেদি কিয় কৈছে তোলা ঐ কিয় কৈছে হা তোক গা চা ধুই কিনে আহিছা তো ফ্ৰেছ হৈ একদম মানে চাফা হৈছে আজি কিন্তু কমা নদা আজি দৌ কিন্তু খাব পাৰে কিন্তু আজি কিন্তু দৌ খাব পাৰে আজি টাইম নাই কিন্তু শাস্তি আছে যোনে খাব পাৰে শুনি জিলাক যোনে নৰে শুনি শাস্তি অলপ বেলেগ আছে আৰু তো আহি গ'ল কিটো এইটো এতে নহয় এই চব আমি ভাই এতে নহয় তো গাইছ আমি এতিয়া বস্তুখিনি বিলাইছোঁ বিলাই কিনে আমি আপোনালোকক দেখাই আছোঁ পিছত আমি ফুড চেলেঞ্জ আৰম্ভ কৰিছোঁ সেইকাৰণে চাই থাকক ভিডিঅ'টো আজিকালি আমাৰ আইন ভাই গ'ল আইন ভাই কেনে খবৰ পিছে কি খাইছ তো পেপচি কলা তে কিবা এটা ভিডিঅ'ত কৈ দে আমাৰ আৰু আমাৰ ভিডিঅ' চাই ভাল লাগে না তোমাৰ এই তোমাক অলপ বস্তু দেখি দাও দুধ পিয়েংগে ফাইনেলি আমাৰ 3টা পাৰ্টিচিপেণ্ট হৈ গ'ল আৰু গাইছ আজি আমাৰ খাছ গেষ্ট হ'ল আইন ভাই ভাই হাৰবানা আজি এন্দো হাৰবানা কওঁ তেৰ কি ভাই কি ভাবিছে আৰু ভাইটি কি ভাবিছে ঠিক আছে আৰু আমি বস্তুখিনি এতিয়া দিছোঁ আহিলে কি খাইছলা ইমান বেয়া হ'লো তুমি খাবা নেকি কে পিৰ পাই ডাইৰেক্ট এতে ধৰিলে হেলা নাই কিন্তু যে নক দুধ পিয়েংগে সো গাইছ ফাইনেলি আমাৰ 3জন পাৰ্টিচিপেণ্ট হৈ গ'ল তেৰ কি ভাই আৰু ভাইটি অল দ্য বেষ্ট দিলোঁ বাবু মানে এনে গৈছে তে মিৰুল ভাই 1 মিৰুল ভাই 2 3 ষ্টাৰ্ট ফাইনেলি হৈ গ'ল আমাৰ ইউপি চেলেঞ্জ আৰম্ভ মা কি খাইছে কিটো চাওঁ ইয়াত বাবু পট বেয়া হৈছে ভয়ংকৰ খাইছে মোৰ ভাইটি ইমান খাব বুলি মই ভবাই নাছিলোঁ
আজি দেখিব কাম নাই দেখিব খাব পাৰা নাই জুলে অ মা টাক্কা ৰছি দেই টাক্কা ৰছি কি বাকামন আৰু মোৰ ভাইটি বঢ়িয়া মুখে দি ওলাইছিলে জেছ অ মুখ চাও অ মুখ কামন কামন Ani vai? Bumi nak ni ke? Sama kemana? Aku cari sini. Oh my. Boleh pergi pancake? Ho hek o ki ya dia ভাইটি দে কামন Aja boleh, আজি বঢ়িয়া আছে Udah khabar lagu musik khabar lagu udah. Mungkin. Mama halu aja. Pergi passes. কি বাসেস আৰু জিকিলা খাই কি খাই আই এসা ও এটা হুলু বান্দার লাগা আছে বাহ Hey guys, finally Ricky পাইলি কি গেল? দেখি বাজি কি গেল আমার না বেয়া খেলা না দো বেয়া খেলা না টাক্কা ৰছি আৰু মোৰ ভাইটিও মানে ঠিকই আছে চাওগৰ মুখখান মানে হাৰি গেলা। হাৰি গেলা কোনে কোনে তুমি হাৰিলা দু। তেন ভাই এটা ডাইলগ লাগে এর ওপৰত তেজানি ভাই কেনা লাগিল ভিডিওটো? ও শেষ ও ভাঙাছে দেখা ওই যে বলি বললে সকাল সকাল ভাঙি গেলা হইতে কি হলো? উপায় নাই তেরে পড়লো তার ভাই কি দিছ খান এখন ন বাবা খান লৈ যাও। তেবিল ভাই এতিয়া শাস্তিটো দিয়া ভাল হ'ব নেকি শাস্তি দিবা লাগে। ও ও এবা গিয়া এতিয়া শাস্তি হ'ব তোমাক। শাস্তি হ'ব কাল মুচিছে খান তই কি খান হা ডান্স কৰিব লাগিব তই এতিয়া তই জিকছে নাই এতিয়া ও হে রুল জিকলি ড্যান্স এতিয়া খুব দিয়া আমাৰ ও লুকেছি লুকেছি লুকাব নাগে তবা তবা শাস্তি চিন্তা ধৰি দিছো। ঠিক আছে এতিয়া আমি শাস্তি দিছো আপোনাক চাই দিয়ক ভিডিঅ'টো। সো গাইস শাস্তি হ'ব আমি এটা বিশ্বাস শাস্তি নেদাও শাস্তি নেদাও? দুটা দেখাব জ্বালা দৌৰা জ্বালা Guys, saya khas. আগবাঢ়তে এই এটা মোৰ আগতে তুমি একবাৰ খাই দেখি দে খাওঁ নেকি দে নাখাওঁ দে মই না। সবাই নিয়া দেখি দে চবে কেনে চব ভালকে সবাই নিয়া দু সবাই নে দুদে দেখি দে মুখখান সবাই নিয়া যাতে দি একশো বেশি পানীটো দূৰ চাও অমূল্যা ও শেষ ও গিলি দিছি জ্বালা ও গিলি দিছি শেষ যাইছি হাগা বলা যায় হাগা হবে শেষ আছে শেষ কেন ভাই কেনা লাগি কেনা জ্বালা খাই কেনা হ্যাঁ Emang salah dulu. ভয়ঙ্কর জ্বালা সো গাইস আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰক আৰু গাইস বেয়া নাপাইছে আজি মানে ধৰক ভাত পানী কৰা নহ'ল কাৰণ মোৰো মিলিল মানে অলপমান অসুবিধা হ'ল মানে মিলিল মানে ক'ব গৈছিল সেইকাৰণে দেৰি হ'ল দেৰি গেল দেৰি গ'ল ঠিক আছে আমি এনে নেক্সট সানডে বঢ়িয়া মানে এটা ফুড চেঞ্জ ইবাৰ কৰিম হ'ব এইবাৰ তাৰমানে মানে এইবাৰ মানে অলপমান মানে বেছিকৈ ৰাখিম চলি খাওঁ কি কৰে এই বগা ঠিক আছে আজি ঠিক আছে আৰু গাইস আমি থ্যাংক ইউ এটা আমি মানে যাওঁ এতিয়া আৰু গাইস লগতে তাৰ কথা আমি এটা ধামাকা ব্লগ কৰিম য'ত নেকি আমি পুৱাই 4টাত উঠিম অহাকালি নেকি কালি আমি এটা 4টাত বঢ়িয়া উঠিম ভিডিঅ' এটা উঠি কেনে আমি পুৱাই যিমান মানে নলবাৰীখন গোটা দেখাম নলবাৰী মালিক যিমান আছে টাউন টাউন গোটা ঘূৰিম চাইকেল লৈ চাৰিটা বজাত উঠিম ঠিক আছে তো চাওঁ ধামাকা আমি ব্লগ চাব কিনিব লাগে আৰু guys আমাক পিছে support পুৱা কৰক। উঠি যিহেতু আমাৰ মানে ধৰক ভিউজ বহুত কম আহে আৰু ভিউজ অহাৰ কাৰণটো হ'ল কেৱল আপোনালোকে কাৰণ আপোনালোকে চালে এই ভিউজ গাইছ অলপ শ্বেয়াৰ শ্বেয়াৰ কৰি দিয়ক অলপ আৰু যদি এই ভিডিঅ'টো কোনোবা ধৰক ডাঙৰ ইউটিউবাৰে চাই যায় ডিম্পু বৰা বা বেতাল দা হওক বা বিকেশ দাই হওক আমাক ছাপোৰ্ট কৰক গোটেই ছাবস্ক্ৰাইব কৰি দিয়ক তে এইখিনি আছিল নাকি ইয়াৰ থ্যাংক ইউ থেংক ইউ গাইছ আমাৰ জিকি ভাইটা জিকছি জিকিলে এতিয়া কেক কি দিয়ে ভাল হ'ব কি দিওঁ এতিয়া হা কি দিয়ে ভাল হ'ব কচোন তুমি মোৰ মতেদি কি দিয়া ভাল হ'ব কওঁ না এটা বংলা চালাই দিওঁ দা একোটা জ্বালা কৈ দিওঁ সেইটো দিওঁ দা জ্বালাই থাকি দে লাগবই হাতেদি নেদাও আমি হাতেদি নেদাও তুমি দাঁতিৰে কামুৰিলে হ'ল জ্বালা এটা নহয় নহয় জ্বালা দাঁতে দি এই তোমাৰ পাইছোঁ দাঁতিৰে কামুৰি দিম পাইছোঁ। দাঁতিৰে কামুৰি দিম দাঁতে দি দাঁতিৰে কামুৰি দিম দাঁতে দি দে আনবে লাগব দে আনবা লাগব যি আনবা লাগব Mau jika Yeah.